হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু দ্য চেনেল গাইজ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। তো মই আছোঁ আজি আমাৰ অসমৰ মৰিগাঁও জিলাৰ ৰাজামায়ঙত, আৰু এইটো হ'ল ৰাজামায়ং। আৰু ইপানৰ পৰা লেফ্ট চাইডে সোমাই যায় যিটো আমাৰ পবিতৰা ৱেল্ড চেঞ্চুৰী লাইফ আছে, ইপানেদি সোমাই যায় লেফ্ট চাইডেদি। ইয়াৰ পৰা বেছি দূৰ নহয়, 2 কিলোমিটাৰ দূৰ হয়। আৰু আপুনি যদি এইটো ভিডিঅ'টো ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। আৰু ফুল ব্লগত লগ পাম। তো গৈছিলোঁ মই হোজাই, এতিয়া আহি আছোঁ গুৱাহাটী চন্দ্ৰপুৰ। আৰু ইয়াৰ পৰা গুৱাহাটী নাৰেংগী বেছি দূৰ নহয়, ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰ হয়। তো গৈ আছোঁ এতিয়া কোম্পানীত। কালি ৰাতি 7টা বজাত গৈছিলোঁ ইয়াৰ পৰা গুৱাহাটী চন্দ্ৰপুৰৰ পৰা হোজাই। তো এতিয়া টাইম হৈছে 10টা বাজিছে। এতিয়া মায়ং পাইছোঁ আহি পিনে। ইয়াৰ পৰা আৰু 1 ঘণ্টা লাগিব চন্দ্ৰপুৰ পাবৰ কাৰণে। তো আশা কৰোঁ আপোনালোকে